নমস্কাৰ, মোৰ নাম মিছ আৰ্জিনা বিবি। কি হৈছে এবাৰ ফলাফল? মোৰ পাৰ্চেণ্টেজ 91.4 আহিছে। কিমান কি ছাবজেক্টত কিমান নম্বৰ কৰিলে? মোৰ ইংলিছত 86 আৰু MILত 89, এডুকেশ্যনত 92, লজিক এণ্ড ফিল'চফিত 93 আৰু পলিটিকেল ছায়েন্সত 97। ক'ত পঢ়িছিলে? মই খাৰুপেটীয়া ৰয়েল এক্সেলেণ্ট একাডেমীত। এতিয়া ফলাফল যিহেতু ভাল হ'লে, এতিয়া ভৱিষ্যতে কি হোৱাৰ পৰিকল্পনা? ভৱিষ্যতে IPS অফিচাৰ হোৱাৰ পৰিকল্পনা আছে। এতিয়া আজমল ছুপাৰ ফৰ্টিত ভাবিছোঁ এডমিশ্যন হ'ব বুলি। আজমল ফাউণ্ডেশ্যনৰ কৰ্তৃপক্ষ বা আৰু অন্যান্য ব্যক্তিগত দল সংগঠনে যাতে আৰ্থিকভাৱে সহায় কৰে সেইটোৱে বিচাৰিছোঁ। কি পৰিয়াল কেনেদৰে চলিছে? কি কৰে দেউতা? দেউতাই মিস্ত্ৰী কাম কৰে। নাই, নাছিলে। কিমান ঘণ্টাকৈ পঢ়িছিলে তুমি? প্ৰথম অৱস্থাত মোৰ স্কুলখন দূৰত আছিল, সেইকাৰণে দৈনন্দিন সিমান বেছিকৈ ষ্টাডি কৰিব পৰা নাছিলোঁ। যেতিয়া জানুৱাৰী মাহত ষ্টাডি লিভ দিছিলে, সেই সময়ত ডেইলি 15 আৱাৰকৈ পঢ়িছিলোঁ। বিদ্যালয় বা ইনষ্টিটিউটৰ শিক্ষকসকলক কি ক'বা যে তোমাৰ এই ফলাফল হৈছে? তেওঁলোকক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ, কাৰণ তেওঁলোকে মোক বহুতো ছাপোৰ্ট কৰিছিলে। স্কুলতে হওক, ঘৰতে হওক, সদায় যেতিয়াই ফোন কৰিছিলোঁ তেতিয়াই তেওঁলোকৰ পৰা সহায় পাইছিলোঁ, যাৰ বাবে তেওঁলোকক অশেষ ধন্যবাদ। মোৰ নাম ছাইদুৰ ৰহমান। পিতৃ হিচাপে বহুত ধন্যবাদ, গৌৰৱ কৰিছোঁ। ময়ো বহুত ভাল পাইছোঁ আৰু আমাৰ গাঁওবাসীকো বহুত ধন্যবাদ জনাইছোঁ। আমাৰ স্কুলৰ শিক্ষককো ধন্যবাদ জনাইছোঁ। কি ক'ব, কন্যাৰ এগৰাকী প্ৰশাসনিক বিষয়া হোৱাৰ মন, আপুনি সহায় কেনেধৰণে কৰিব পাৰিবনে নাই? অলপ কষ্ট হ'ব, হ'লেও ৰাইজৰ পৰাও বা আমাৰ গাঁওবাসীও আহ্বান জনাইছোঁ অলপ যাতে সহায় কৰে। ধৰক মই যিটো ছোৱালী পঢ়িম বুলি কৈছে, এইটোৰ কাৰণত মই বহুত অসুবিধা আছে, বহুত আৰ্থিকভাৱে বহুত অসুবিধাত আছোঁ, পঢ়াব ইমান নোৱাৰোঁ। কিজান যদি ৰাইজৰ পৰা বা আজমল ফাউণ্ডেশ্যনৰ পৰা সহায় পায়, যদি ছোৱালীটো পঢ়িব বিচাৰিছে, বহুত ধন্যবাদ হ'ব সিহঁতৰ কাৰণত, ভাল হ'ব মোৰ কাৰণত, যোনবোৰ ছোৱালীটোৰ আশা পূৰ্ণ হয়। মই প্ৰথমে আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ গাঁৱৰ আজি এই ভিতৰুৱা অঞ্চলত আপোনালোকে খবৰ ল'ব আহিছে, তাৰ কাৰণে ধন্যবাদ। আৰু আমাৰ এই ৰৌতা বাগানৰ যিজন ছাত্ৰী চাৰ্জিনা বিবি, তেখেতৰ আৰ্থিকভাৱে দেউতাক ইমান সবল নহয়, তথাপি যথেষ্ট কষ্টৰ বিনিময়ত আজি এইখিনি পৰ্যায়লৈ আহিছে। তেখেতে 91.4% লাভ কৰিবলৈ সক্ষম হৈছে, তাৰ কাৰণে আমি গাঁওবাসী ৰাইজে গৌৰৱ অনুভৱ কৰিছোঁ। লগতে যাতে তেখেত আৰু আগলৈ যাব পাৰে, তাৰ কাৰণে আমি সকলোৱে আশাবাদী। ইয়াৰ কাৰণে মই সকলো দল সংগঠন, তাৰপিছত তেখেতে ছোৱালীজনীয়ে যিহেতু আজমল ছুপাৰ ফৰ্টিত বা আজমল ফাউণ্ডেশ্যনত বা তেনেকুৱা ধৰণৰ ভাল অনুষ্ঠানত পঢ়ি কিনে যাতে IPS হ'ব পাৰে, তাৰ কাৰণে আশা মনতে বান্ধি লৈছে। সেই আশা যাতে পূৰণ হয়, সকলোৱে যাতে সহায় সহযোগিতা আগবঢ়ায়, এইখিনিয়ে মই সকলোকে আহ্বান জনাইছোঁ। পৰিয়ালৰ অৱস্থা বিশেষ ভাল নহয়, দেউতাকে হাজিৰা কৰি খায়, যেন তেনকৈ পৰিয়ালটো পোহপাল দি আছে আৰু তেখেতক ধৰক সকলোৱে সামান্য পৰিমাণৰ হ'লেও হেল্প কৰি আছে, যাৰ বিনিময়ত এইখিনিলৈকে আহি পাইছে। আগলৈ যাতে সকলোৱে হেল্প কৰে, তাইৰ যাতে সপোনটো পূৰণ হয়, এইটোৱে আমি সকলোৱে আশাবাদী।